मैं हमेशा बहुत आगे की नहीं सोचता था। मैंने कभी ये नहीं सोचा कि मैं इंडिया के लिए खेलूँगा। मेरे लिए था कि मैं कल कौन सा मैच खेलने वाला हूँ या परसों कौन सा मैच खेलने वाला हूँ, वो मेरे लिए ज़्यादा इम्पोर्टेंस रखता था। 7 জুলাই হয়তো দেশৰ কোটি কোটি ক্ৰিকেট অনুৰাগীৰ বাবে 7 জুলাই তাৰিখটো কেৱল এটা কেলেণ্ডাৰৰ সংখ্যা নহয়। 7 জুলাই এটা উদযাপনৰ দিন। 7 জুলাই এক অনুপ্ৰেৰণাৰ দিন, কিয়নো এই 7 জুলাইতেই 7 নম্বৰ জাৰ্চি পৰিহিত 5টা IPL আৰু 3টা ICC ট্ৰফিৰে ভাৰতীয় দলক বিশ্বৰ 1 নম্বৰ স্থানত উপনীত কৰোৱা বিশ্বৰ 1 নম্বৰৰ কেপ্টেইনগৰাকীৰ জন্মদিন। 7 জুলাই মহেন্দ্ৰ সিং ধোনীৰ জন্মদিন। যিগৰাকী মহেন্দ্ৰ সিং ধোনীৰ আঙুলিত ধৰিয়েই ভাৰতীয় ক্ৰিকেটে পিন্ধিছিল প্ৰথম T20 বিশ্ব চেম্পিয়নৰ মুকুট। যিগৰাকী মহেন্দ্ৰ সিং ধোনীৰ চাতুৰ্যতাৰেই ভাৰতে তুলি ধৰিছিল চেম্পিয়ন্স ট্ৰফি। The winners of the Champions Trophy 2013 India। আৰু যিগৰাকী মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বতেই 2011 চনত ভাৰতে লংকা জয় কৰি বিশ্ব বিজয় কৰিছিল। ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰেও যাক আখ্যা দিছিল সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ কেপ্টেইন হিচাপে, যি কেতিয়াবা যদি বেটেৰে, কেতিয়াবা উইকেটৰ পাছৰ পৰা আৰু কেতিয়াবা তীক্ষ্ণ বুদ্ধিমত্তাৰ জৰিয়তে ভাৰতীয় দলৰ জয় এক অভ্যাসত পৰিণত কৰাইছিল। সেইগৰাকী কেপ্টেইন কুল মহেন্দ্ৰ সিং ধোনী আজি 42 বছৰীয়া হ'ল। (1981 চনৰ 7 জুলাই তাৰিখে ঝাৰখণ্ডৰ ৰাঁচীত এক মধ্যবিত্ত পৰিয়ালত জন্ম লাভ কৰিছিল মহেন্দ্ৰ সিং ধোনীয়ে। কিন্তু কোনেও হয়তো ভবা নাছিল যে ৰেলৱে কলনীৰ সেই সৰু কোৱাৰ্টাৰটোৰ পৰাই পোখা মেলিছিল এক ডাঙৰ সপোনে, যি সপোন পৰিধি ভাঙি উৰি গৈছিল দিগন্তলৈ, যি সপোনে বিশ্ব ক্ৰিকেটক শিকাব ক্ৰিকেটৰ নতুন ব্যাকৰণ, যি ভাৰতীয় ক্ৰিকেটক লৈ যাব সাফল্যৰ শিখৰলৈ। কিন্তু কেৱল ক্ৰিকেটৰ পথাৰতেই যে ধোনীয়ে উত্তৰ প্ৰজন্মক শিকাই গ'ল তেনে নহয়। দলক নেতৃত্ব দিয়াৰ সময়তো হয়তো খেলুৱৈ আৰু দৰ্শক সকলোকে ধোনীয়ে শিকাইছিল অতিমাত্ৰা চাপৰ সময়ত কেনেকৈ শীতল মস্তিষ্কৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব লাগে। সেয়েহে হয়তো প্ৰাক্তন ক্ৰিকেটাৰ ৰবি শাস্ত্ৰীয়ে কৈছিল, "This man has nerves of steel"। ধোনী শিক্ষক নাছিল, কিন্তু নিজৰ গোটেই প্ৰজন্মটোক ধোনীয়ে নিজৰ কৰ্মৰে শিক্ষা দিছিল, যি প্ৰতিটো ট্ৰফি জয় কৰি তুলি দিছিল সৰ্বকনিষ্ঠ খেলুৱৈগৰাকীৰ হাতত আৰু নিজে থিতাপি লৈছিল এটা চুকত নিশ্চুপ হৈ। ভাৰতীয় ক্ৰিকেটক T20 এদিনীয়াৰ বিশ্ব চেম্পিয়নৰ সোৱাদ দি টেষ্টতো দীৰ্ঘদিনৰ বাবে 1 নম্বৰ স্থানত ৰখা মহেন্দ্ৰ সিং ধোনীৰ চিনাকি বহুত। সকলোৰে ধোনীক ভাল পোৱাৰ কাৰণো হয়তো বহুত, কিন্তু মানুহ এজনেই, আৰু সেই ক্ৰিকেটাৰগৰাকীৰ সৈতে আৱেগিকভাৱে বান্ধ খাই আছে বিশ্বৰ কোটি কোটি অনুৰাগী। সেয়েহে হয়তো 2019 চনৰ অল্ড ট্ৰেফৰ্ডৰ ছেমিফাইনেলত ৰানআউটৰ মুহূৰ্তটো কোনেও মচিব নোৱাৰে স্মৃতিৰ এলবামৰ পৰা। ক্ৰিকেটৰ পথাৰৰ পৰা বিশ্ববাসীৰ মৰম আৰু আশীৰ্বাদ পোৱা এইগৰাকী ক্ৰিকেটাৰৰ জন্মদিনটো কেৱল ধোনীৰ পৰিয়ালেই নহয়, উদযাপন কৰিছে দেশ বিদেশৰ হাজাৰ হাজাৰ অনুৰাগীয়েও। এই দৃশ্যসমূহ তাৰেই প্ৰমাণ। হায়দৰাবাদত 52 ফুট উচ্চতাৰ কাটআউটেৰে ধোনীক জন্মদিনৰ শুভেচ্ছা দিলে অনুৰাগীয়ে। এই দৃশ্য আকৌ তেলেংগানাৰ 77 ফুট উচ্চতাৰ আন এক কাটআউটেৰে অনুৰাগীসকলে প্ৰকাশ কৰিলে ধোনীৰ প্ৰতি তেওঁলোকৰ ভালপোৱা। আনহাতে এইদৰে দুটাকৈ কেক কাটি পৰিয়াল তথা বন্ধুবৰ্গৰ সৈতে
মহেন্দ্ৰ সিং ধোনীয়ে উদযাপন কৰিলে নিজৰ জন্মদিন। ভিডিঅ' কলৰ জৰিয়তে সাক্ষী হৈ ৰল বিৰাট কোহলি। কেৱল এয়াই নহয়, টুইটাৰ ফেচবুকৰ জৰিয়তেও প্ৰায় সকল ক্ৰিকেটাৰেই জ্ঞাপন কৰিলে জন্মদিনৰ শুভেচ্ছা। সকলোৱে ক'লে ভাৰতীয় ক্ৰিকেটক নতুন সংজ্ঞা দিয়া মহেন্দ্ৰ সিং ধোনীলৈ অলেখ অযুত শুভকামনা। সক্ৰিয়ভাৱে খেলপথাৰত আৰু ধোনীক দেখা যাব নে নাযায় হিয়া কোনেও নাজানে, কিন্তু ভাৰতীয় ক্ৰিকেট আৰু অনুৰাগীসকলক মহেন্দ্ৰ সিং ধোনীয়ে দি যোৱা মুহূৰ্তবোৰ সদায় জীপাল হৈ ৰ'ব স্মৃতিৰ কেনভাছত। আৰু সেইবিলাকেই হয়তো মনত পেলাব এটা নাম, মহেন্দ্ৰ সিং ধোনী। সকলো অনুৰাগীয়ে আজি উদযাপন কৰিছে মহেন্দ্ৰ সিং ধোনীৰ জন্মদিন। সকলোৰে মুখত এটাই বাক্য, হেপী বাৰ্থডে কেপ্টেইন। নিউজ ডেস্ক ND24।